বছৰৰ প্ৰত্যেকটো মাঘৰ পূৰ্ণিমা তিথিৰ দিনাখন হয় এই শ্ৰীসূৰ্য পাহাৰৰ এখন বিশাল বিষ্ণু যজ্ঞ আৰু এখন হয় বিশাল মেলা। তো ময়ো আহি গ'লোঁ সেই শ্ৰীসূৰ্য পাহাৰৰ য'ত নেকি বিষ্ণু যজ্ঞ কৰা হয় তাত সেৱা জনাবলৈ আহিলোঁ। জুবিনদাই যাতে ন্যায় পায় তাৰো সেৱা জনাবলৈ আহিলোঁ আৰু ৰাইজৰ যাতে মনোকামনা পূৰণ হয়, ৰাইজৰ যাতে মংগল হয় তাৰো সেৱা জনাবলৈ আহিলোঁ। সঁচাকৈ বন্ধুসকল এই যজ্ঞ মন্দিৰত আহিলে যি মনোকামনা কোৱা হয় সেই কামনা সিদ্ধি হয়। তো বন্ধুসকল এইখিনি জেগাতে যজ্ঞ হ'ব আৰু কিছু সময় পিছতে যজ্ঞ হ'ব। এতিয়ালৈকে যজ্ঞৰ সময় হোৱা নাই বাবে যজ্ঞখন ষ্টাৰ্ট কৰা নাই আৰু এই যজ্ঞ চলি থাকিব অহা 8 ফেব্ৰুৱাৰীলৈকে। তো আজি যিহেতু ছানডে আৰু 1 ফেব্ৰুৱাৰী সেয়েহে মই আহি গ'লোঁ এই মেলাখন উপভোগ কৰিবলৈ আৰু এই মেলাখনত বহুত বস্তু চাব লগা আছে আৰু এই মেলাখনৰ বিষয়ে বন্ধুসকলতো ক'বই নালাগে। মেলাখনত বহুত কিবা কিবি আহে, সকলোৱে ৰখি থাকে এই মেলাখনৰ বাবে আৰু এই মেলাখনত আহিলে বহুত বেছি ভাল লাগে। আৰু ইয়াতে ডাঙৰ ডাঙৰ মিঠাই পাব, 800 গ্ৰামৰ মিঠাই 200 টকাকৈ এটা। আৰু মই ভাগ্য পৰীক্ষা কৰিবলৈ 10 টকাৰে দি এখন কুপন ল'লোঁ, 10 টকা দামৰ পাই গ'লোঁ এডাল মেহেন্দি। তো বন্ধুসকল 10 টকাটো এনেই নগ'ল। তো বন্ধুসকল সঁচাকৈ আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জনাই দিলে আপোনালোকক এতিয়া দিছোঁ। সকলোৱে ভাল থাকক। জয় অসম, ধন্যবাদ, জয় জুবিন দা।